নমস্কাৰ, যিসকল মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি এনেকৈ চাই লওক ষ্টেটাছ যে আপোনাৰ নামখন ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছেনে কৰ্তন হৈছে। ষ্টেটাছ চোৱাৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত NVSP লিখি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকণমান তলত লিখা চাব পাৰিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তাৰ অকণমান তলত লিখা চাব পাৰিব ভোটাৰ্ছ। তো ভোটাৰ যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অ'পেন হ'ব। অফিচিয়েল ৱেবছাইটটো অ'পেন কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে ৰাইট ছাইডত 3 নম্বৰত লিখা চাব পাৰিব চাৰ্চ ইন ইলেক্ট্ৰল ৰোল। তো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ওপৰত লিখা চাব পাৰিব চাৰ্চ ইন ইলেক্ট্ৰল ৰোল। তাৰপিছত তলত লেফ্ট ছাইডত লিখা চাব পাৰিব ইপিক নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ ভোটাৰ ID কাৰ্ডত থকা ইপিক নম্বৰটো বহাব লাগিব। তাৰপিছত ৰাইট ছাইডত চিলেক্ট ষ্টেট অপশ্যনত ক্লিক কৰি আছাম ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অকণমান তলত চাব পাৰিব কেপচা কেইটা ৰাইট ছাইডত এণ্টাৰ কেপচা যে লিখা আছে এইটো ঘৰত বহাই তলত চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ইয়াতে সমস্তখিনি তথ্য আহি যাব। ইয়াতে প্ৰথমে এপিক নম্বৰ, তাৰপিছত নাম চাব পাৰিব, তাৰপিছত বয়স চাব পাৰিব, তাৰপিছত ৰিলেটিভ নেম চাব পাৰিব, তাৰপিছত ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম আৰু এছেম্বলিৰ নাম সকলোখিনি তথ্য ইয়াতে আপোনালোকে চাব পাৰিব। তেনেকুৱাকৈ চাই ল'ব ভোটাৰ ষ্টেটাছ। তো আজি ইমানেই।